জীৱনত যিমান দুখ কষ্ট আহিলেও আপুনি এই তিনিটা কাহিনী অৱশ্যেই শুনিব। আপুনি যদি এই তিনিটা কাহিনী আজিৰ ভিডিঅ'টোৰ জৰিয়তে এবাৰ শুনি লয়, তেতিয়া আপুনি জীৱনত যিমান দুখ কষ্ট পালেও বা আহিলেও আপোনাৰ জীৱনলৈ আপুনি সুখত থাকিব পাৰিব। মাত্ৰ আপুনি এই তিনিটা কাহিনীত যি তিনিটা কথা কোৱা হৈছে, এই তিনিটা কথা আপুনি জানি ল'ব পাৰিব। যদি আপুনি এই কথা তিনিটা জানি লৈ সম্পূৰ্ণকে ভিডিঅ'টো চাই, তেতিয়া আপুনি জীৱনত যিমানেই দুখ কষ্ট নাপাওক কিয় আপুনি সুখতেই থাকিব পাৰিব। আপোনাৰ সেই দুখ কষ্ট বহুত দূৰণিতে থাকিব। আপোনাক দুখ কষ্টই স্পৰ্শ কৰিব নোৱাৰিব। জীৱনৰ বেয়া পৰিস্থিতিতো এই তিনিটা কাহিনীয়ে আপোনাক বহুত কামত দিব। বহুত আপোনাৰ কামত আহিব এই তিনিটা কাহিনী। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই তিনিটা কাহিনী সম্পূৰ্ণকৈ চোৱাটো জৰুৰী। গতিকে প্ৰিয় দৰ্শক, আহক আমি জানো এই তিনিটা কাহিনীৰ বিষয়ে। তাৰ আগতে আপুনি যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, পৃথিৱীত দুই ধৰণৰ মানুহ থাকে। এক প্ৰকাৰৰ মানুহ হ'ল যি অলপ সমস্যা আহিলেই ভয় খাই দুখ কৰে, আৰু দ্বিতীয় প্ৰকাৰ মানুহ হ'ল যিসকলে জীৱনত যিমান সমস্যা আহিলেও তেওঁলোক সুখত থাকে। সকলো সময়তে নিজকে চম্ভালি ৰাখে। এক প্ৰকাৰৰ মানুহ হ'ল সেইসকল যিসকলৰ তাত সকলো থকাৰ পাছতো দুখত থাকে, সেইসকল দুখ কষ্টৰ মাজত তেওঁলোক থাকিব লগা হয়। দ্বিতীয় প্ৰকাৰৰ মানুহ হ'ল সেইসকল যিসকলৰ তাত কিবা থাকক বা নাথাকক তেওঁলোক সদায় সুখত থাকে আৰু হাঁহি থাকে। তেওঁলোকে হাঁহি আৰু আনন্দৰে জীৱনটো পাৰ কৰে, তেওঁলোকৰ হাতত কিবা থাকক বা নাথাকক। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত এনেকুৱা তিনিটা কাহিনী আলোচনা কৰিম, শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আপোনালোকৰ জীৱনত যিমানেই সমস্যা দুখ কষ্ট আহিলেও এই কাহিনী কেইটাই আপোনাক সুখ আৰু হাঁহি থাকিবলৈ শিকাই দিব। আপুনি যিমান দুখ কষ্ট সমস্যা পালেও আপুনি যদি এই কাহিনী তিনিটা সম্পূৰ্ণকৈ শুনি লয়, তেতিয়া আপুনি সেই দুখ কষ্ট সমস্যা পাহৰি আপুনি সুখ শান্তিৰে হাঁহি ধেমালি কৰি থাকিব পাৰিব। গতিকে আহক আমি বেছি পলম নকৰি আমি কাহিনী কেইটাৰ মাজলৈ আগবাঢ়ো। তাৰ আগতে আপুনি যদি এই ভিডিঅ'টো চাই ভাল পায়, এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, প্ৰথমৰ কাহিনীটো হৈছে এজন ফকীৰে দেশলৈ যাত্ৰা কৰিবলৈ ওলাল। ৰাস্তাতে যেতিয়া ৰাতি হ'ল, তেতিয়া তেওঁ এজন মানুহৰ ঘৰত থাকিলে। মানুহজনৰ নাম হ'ল আনন্দ। আনন্দই ফকীৰজনক বহুত সেৱা কৰিছিল। দ্বিতীয় দিনা আনন্দই ফকীৰজনক উপহাৰ দি বিদায় দিলে। তাৰ পাছত ফকীৰজন আনন্দৰ সেই সেৱা শুশ্ৰূষাত প্ৰসন্ন হৈছিল। সেই কাৰণে তেওঁ আনন্দক বহুত আশীৰ্বাদ দিছিল, তুমি সদায় আগবাঢ়ি গৈ থাকিবা বুলি। ফকীৰজনৰ কথা শুনি আনন্দই হাঁহিবলৈ ধৰিলে আৰু ক'লে যে, বাবা, এতিয়া যি আছে সেয়াও আৰু নাথাকে। ফকীৰজনে আনন্দৰ ফালে চাই থাকিল আৰু তাৰ পাছত তাৰ পৰা গুচি গ'ল। কিছু বছৰৰ পাছত ফকীৰজন আকৌ আনন্দৰ ঘৰলৈ আহিল আৰু আহি দেখিলে যে তেওঁ সকলো ধন সম্পত্তি নাইকিয়া হৈ গ'ল আৰু তেওঁ গাঁৱৰ এজন জমিদাৰৰ ঘৰত কাম কৰে। সেই ফকীৰজনে আনন্দক লগ কৰিবলৈ গ'ল। আনন্দই অভাৱতে সেই ফকীৰজনক স্বাগতম জনালে। তাৰ পাছত আনন্দই সেই ফকীৰজনক জুপুৰিৰ ফটাধাৰিত বহিবলৈ দিলে আৰু খাবলৈ যি শুকান ৰুটি তেওঁ তাত আছিল, সেয়া ফকীৰজনক দি দিলে। দ্বিতীয় দিনা যোৱাৰ সময়ত ফকীৰজনৰ চকুত চকুপানী আহিছিল আৰু তেওঁ ক'লে যে, হায় ভগৱান, তুমি এইবোৰ কি কৰিলা? আনন্দই আকৌ হাঁহি ক'লে যে, বাবা, আপুনি কিয় দুখ কৰিছে? এইবোৰ যি হৈছে ভগৱানে আমাক যি অৱস্থাতে ৰাখক, আমি সদায় সুখত থাকিব লাগে, ধন্যবাদ দিব লাগে। সময় সদায় সলনি হৈ গৈ থাকে, এইবোৰো নাথাকে।
তেতিয়া ফকীৰজনে ভাবিবলৈ ধৰিলে আৰু ফকীৰজনে মনতে ভাবিলে যে মইতো দেখাতহে ফকীৰ, সঁচাকৈ ফকীৰটো তুমিহে আনন্দ। কিছু বছৰৰ পাছত ফকীৰজন আকৌ যাত্ৰা কৰিবলৈ ওলাল। তাৰ পাছত আনন্দক লগ পাই আচৰিত হ'ল। আনন্দ এতিয়া জমিদাৰৰো জমিদাৰ আছিল। তেওঁ গম পালে যে যিজন জমিদাৰৰ ঘৰত আনন্দই কাম কৰিছিল তেওঁ কোনো ল'ৰা-ছোৱালী নাছিল। সেইকাৰণে মৰাৰ সময়ত জমিদাৰজনে নিজৰ সা-সম্পত্তি আনন্দক দি দিলে। তাৰ পাছত আনন্দক দেখি ফকীৰজন বহুত সুখী হ'ল আৰু তেতিয়া তেওঁ আনন্দক ক'লে যে ভাল হ'ল সেই সময়খিনি পাৰ হৈ গ'ল। ভগৱানে কৰক তুমি এতিয়াও একেদৰেই সদায় থাকা। এইটো শুনি আনন্দই আকৌ হাঁহিবলৈ ধৰিলে আৰু ক'লে যে বাবা এতিয়াও আপোনাৰ ধাৰণা সলনি হোৱাই নাই। তেতিয়া ফকীৰজনে ক'লে এইটোও নাথাকে নেকি? তেতিয়া আনন্দই ক'লে হয়, হয়তো এইবোৰো যাব, নহবা এইবোৰক নিজৰ মনাজন যাব। ইয়াত একো বস্তুৱেই সদায় নাথাকে। যদি কিবা থাকে তেতিয়াহ'লে সেইটো হ'ল আমাৰ আত্মা, সেইটোৱেই আমাৰ মনৰ শান্তি। বাকী যিবোৰ আছে সেইবোৰ কেতিয়াও সদায় নাথাকে। ফকীৰজনে আনন্দৰ কথাত বহুত বহুত ধন্যবাদ দি শুনি আকৌ গুচি গ'ল। কিছু বছৰৰ পিছত ফকীৰজন যেতিয়া সেই গাঁওখনেদি গৈ আছিল তেতিয়া দেখিলে যে আনন্দৰ সেই ঘৰটো আছে, কিন্তু আনন্দ নাই। আৰু আনন্দৰ ঘৰটোত পাৰবোৰে মাতি আছে, কিন্তু আনন্দ এতিয়া এই পৃথিৱীত আৰু নাছিল। তেওঁৰ মৃত্যু হৈছিল। কৈ আছে আকাশে এই সময়বোৰ একো নহয়। কান্দি আছে গছ-গছনিয়ে পৃথিৱীত একো নাই। যাৰ ঘৰত জ্বলিছিলে হাজাৰটা ৰঙৰ পোহৰ এতিয়া তাত মৰিশালনীৰ শূন্যতাৰ বাদে একো নাই। সেই ফকীৰজনে মনে মনে ভাবিবলৈ ধৰিলে মানুহে জীৱনত কিমান দৌৰি ফুৰে, কিমান কান্দি থাকে, দুখত থাকে। যিবোৰ বস্তুৰ কাৰণে মানুহে জীৱনত কিমান দৌৰি ফুৰে, কান্দি থাকে, দুখত থাকে, বাস্তৱতে সেই বস্তুবোৰ সদায় নাথাকে। সেই সকলোবোৰ বস্তু সলনি হৈ যায়। প্ৰিয় দৰ্শক, প্ৰথমৰ কাহিনীটোৱে আমাক শিকাই দিলে যে আমাৰ জীৱনত যেতিয়া যিমানেই সমস্যা আহক বা দুখ কষ্ট আহক, আমি ভাবিব লাগে যে জীৱনত আগতে অহা সমস্যাবোৰ ৰ'ল জানো, সদায় থাকিল জানো। যেনেকৈ সদায় সমস্যা আহি গুচি যায়, তেনেকৈ এইটো সমস্যাও আহিব আৰু গুচি যাব। এইটো সদায় নাথাকে। তেতিয়া আপোনাৰ জীৱনত যিমানেই ডাঙৰ সমস্যা বা দুখ কষ্ট আহক, আপুনি আপোনাৰ মনটোক বিশ্বাস ৰাখিব, তেতিয়া সেই সমস্যাবোৰ, সেই দুখবোৰ আপুনি অতি সোনকালে দূৰ কৰিব পাৰিব। এইবোৰ সমস্যা সদায় নাথাকে। আপুনি যিমানেই কষ্ট কৰিব পাৰিব বা আপুনি এই সমস্যাসমূহৰ লগত যেতিয়া আপুনি যুঁজিব পাৰিব, তেতিয়া এই সমস্যাসমূহ নিজে নিজে নাইকিয়া হৈ পৰিব। এই সমস্যা দুখ কষ্টবোৰ আপোনাৰ লগত সদায় নাথাকে। গতিকে প্ৰিয় দৰ্শক, ২ নম্বৰৰ কাহিনীটোলৈ আগবাঢ়ো এইবাৰ আহক। এজন ব্যক্তি মৰো মৰো অৱস্থা হৈ আছিল। তেওঁ নিজৰ পুতেকক এটা ৰূপৰ পইচা ভৰাই টোপোলাটোত দিলে। তাৰ পিছত ক'লে যে যেতিয়া এই টোপোলাটোৰ ৰূপৰ পইচাবোৰ শেষ হৈ যাব, তেতিয়া মই এটা তোমাক প্ৰাৰ্থনা শিকাম। যিটো প্ৰাৰ্থনা তুমি আকৌ পুনৰ গালে তোমাৰ সেই ৰূপৰ টোপোলাটোত পইচা যদি নাইকিয়া হৈ যায়, সেই টোপোলাটোত পুনৰ ৰূপৰ পইচাৰে ভৰি পৰিব। তেওঁ নিজৰ পুতেকৰ কাণত 4টা শব্দৰ এটা প্ৰাৰ্থনা ক'লে। তাৰ পিছত তেওঁ মৃত্যু হৈ গ'ল। দেউতাকৰ মৃত্যুৰ পাছত পুতেকে ৰূপৰ পইচাৰে ভৰা টোপোলাটো পাই বহুত সুখী হ'ল আৰু খৰচ কৰিবলৈ ধৰিলে। সেই টোপোলাটো ইমান ডাঙৰ আছিল যে তাক খৰচ কৰিবলৈ বহু বছৰ লাগি গ'ল। সিমান দিনে সি 4টা শব্দ প্ৰাৰ্থনা পাহৰি গ'ল। যেতিয়া টোপোলাটো শেষ হ'বৰ হ'ল, তেতিয়া তাৰ মনত পৰিল, সেই ভাবিবলৈ ধৰিলে সেই 4টা শব্দৰে ভৰা প্ৰাৰ্থনাটো কি আছিল। সি বহুত চেষ্টা কৰিলে, কিন্তু তাৰ মনত নপৰিলে। তাৰ পিছত সি মানুহবোৰক সুধিবলৈ ধৰিলে। প্ৰথমতে সি ওচৰৰ মানুহঘৰক সুধিলে, এনেকুৱা কিবা প্ৰাৰ্থনা জানা নেকি য'ত 4টা শব্দ আছে? তেতিয়া ওচৰৰ মানুহঘৰে ক'লে,
মই 4টা শব্দৰ প্ৰাৰ্থনা জানো। তাৰ পিছত প্ৰাৰ্থনাটো ক'লে, হে ভগৱান মোক সহায় কৰা। তাৰ পিছত সি প্ৰাৰ্থনাটো শুনি ভাবিলে যে এইকেইটা শব্দ নহয়, সেইকেইটা শব্দ বহুত বেলেগ ধৰণৰ আছিল। সি বহুত 4টা শব্দৰ প্ৰাৰ্থনা বাৰে বাৰে গাই চালে, কিন্তু সেই টোপোলাটোৰ পইচা নাবাঢ়িল। সি মনে মনে বহুত দুখ কৰিলে। তাৰ পিছত সি এজন ব্ৰাহ্মণক লগ পালে। সেই ব্ৰাহ্মণজনে ক'লে, তুমি এইটো প্ৰাৰ্থনা কৰা, ভগৱান তুমি মহান। কিন্তু এই প্ৰাৰ্থনাটোৰ পৰা একো নহ'ল। আকৌ সি এজন ধনী মানুহ লগ পালে, আৰু সেই ধনী মানুহজনে ক'লে যে তুমি এইটো প্ৰাৰ্থনা কৰা, ভগৱান মোক ধন দিয়া। কিন্তু এই প্ৰাৰ্থনাটোৰ পৰাও তাৰ একো লাভ নহ'ল। শেষত সি উদাৰ হৈ নিজৰ ঘৰত বহি থাকিল। তেতিয়া এজন ভিক্ষাৰী তাৰ ঘৰলৈ আহিল আৰু ক'লে যে মই ৰাতিপুৱা একো খোৱা নাই, খাবলৈ কিবা আছে যদি মোক দিয়াচোন। সি বাচি থকা খাদ্য সেই ভিক্ষাৰীজনক দি দিলে। সেই ভিক্ষাৰীজনে খাদ্য খাই ভগৱানক প্ৰাৰ্থনা কৰিলে, হে ভগৱান তোমাক ধন্যবাদ। তাৰ পিছত হঠাতে সি চক খাই উঠিল আৰু চিঞৰিবলৈ ধৰিলে। এইকেইটা সেই 4টা শব্দ আছিল। সি সেই 4টা শব্দ ক'লত তাৰ খালী টোপোলাটো আকৌ ৰূপৰ পইচাৰে ভৰি পৰিল। প্ৰিয় দৰ্শক, এই কাহিনীটো আমাৰ জীৱনৰ লগতেই জড়িত। সেই খালী টোপোলাটো আমাৰ জীৱন, সেই ৰূপৰ পইচাবোৰ আমাৰ সুখ। যেতিয়ালৈকে আমি জীৱনত গোচৰ দি থাকিম, চিন্তাত থাকিম, তেতিয়ালৈকে আমাৰ জীৱনৰ সেই খালী টোপোলাটোলে সুখৰ সেই ক্ষণ নাহে। কিন্তু যেতিয়া আমি সকলো গোচৰ আৰু চিন্তা বাদ দি ভগৱানক আৰু প্ৰকৃতিক মনৰ পৰা ধ্যান দিম, তেতিয়া আমাৰ জীৱনৰ সুখ পইচাৰে সুখ শান্তিৰ ক্ষণবোৰ ভৰি পৰিব। মনত ৰাখিব, যিসকল ব্যক্তিয়ে সদায় গোচৰে ভৰি থাকে, তেওঁলোকৰ কেতিয়াও জীৱনত সুখী থাকিব নোৱাৰে। যিজন ব্যক্তিয়ে সদায় ধন্যবাদৰ ভাৱনাৰে ভৰি থাকে, সেইজন ব্যক্তি সদায় সুখত থাকে। তেওঁক সদায় সুখ আৰু শান্তিত থকা দেখা পোৱা যায়। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি তৃতীয়টো কাহিনীৰ বিষয়লৈ। যদি ইমানলৈকে ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে অৱশ্যেই এটা লাইক কৰিব। প্ৰিয় দৰ্শক, 3 নম্বৰটো কাহিনী হৈছে, এজনী চৰায়ে এডৰা খেতিত বাঁহ বনাই তাত কণী পাৰিলে। তাৰ পৰা 2টা পোৱালি ওলাল। চৰাইজনীয়ে খাদ্য আনিবলৈ সদায় জংঘললৈ যায়, আৰু সেই সময়ত তাই সেই পোৱালি 2টা সদায় অকলেই থাকে। চৰাইজনী যেতিয়া ঘূৰি আহে, তেতিয়া পোৱালি 2টাই বহুত ভাল পায় আৰু তাই অনা খাদ্য খায়। এদিন চৰাইজনীয়ে দেখিলে যে পোৱালি 2টাই বহুত ভয় কৰি আছে। সিহঁতি ক'লে, আজি খেতিডৰাৰ মালিকজন আহিছিল আৰু তেওঁ কৈছে যে ধান পকিলে কালিলৈ ল'ৰাকেইটাই দাবলৈ আহিব। এনেকুৱা হ'লে আমাৰ বাঁহটো ভাগি যাব। তাৰ পিছত আমি ক'ত যাম, ক'ত থাকিম? তেতিয়া চৰাইজনীয়ে ক'লে, চিন্তা নকৰিবা তোমালোকে, এতিয়া ধান নোদোৱাই। পিছদিনা সঁচাকৈ একো নহ'ল। এসপ্তাহৰ পিছত চৰাইজনীয়ে দেখিলে যে পোৱালি 2টাই আকৌ বহুত ভয় খাই আছিল। সিহঁতি ক'লে যে আজি খেতিডৰাৰ মালিক পুনৰ আহিছিল আৰু কৈছিল যে কালিলৈ চাকৰক কৈ ধান দোৱাব। তেতিয়া চৰাইজনীয়ে ক'লে, চিন্তা নকৰিবা, একো নহয়। তাৰ পিছত আকৌ পিছৰ সপ্তাহত পোৱালি 2টাই ক'লে, আজি খেতিডৰাৰ মালিক আকৌ পুনৰ আহিছিল আৰু কৈ গৈছে ধান দোৱা বহুত দেৰি হৈ গ'ল, সেইকাৰণে কালিলৈ তেওঁ নিজেই আহি ধান দাব। তেতিয়া চৰাইজনীয়ে ক'লে, কালিলৈ ধান এইবাৰ সঁচাকৈ দাব। তাৰ পিছত চৰাইজনীয়ে নিজৰ পোৱালি 2টাক লৈ এডোখৰ সুৰক্ষিত স্থানলৈ গুচি গ'ল। তাৰ পিছত পোৱালি 2টা আচৰিত হৈ মাকক প্ৰশ্ন কৰিলে, তুমি কেনেকৈ গম পালা মা, এইবাৰ যে সঁচাকৈ ধান দাব?
তেতিয়া সেই চৰাইজনীয়ে ক'লে পোৱালি দুটাক, যেতিয়ালৈকে মানুহ আনৰ ওপৰত নিৰ্ভৰ হৈ থাকে তেতিয়া তাৰ কাম সম্পূৰ্ণ হোৱাত সদায় সন্দেহ হৈ থাকে, কিন্তু যেতিয়া মানুহে নিজৰ কাম নিজে কৰিম বুলি ভাবি লয় তেতিয়া সেইটো কাম হ'বই। এই কাহিনীটোৱে আমাক শিকাই দিলে যে যেতিয়া আমি আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকো, সদায় আনৰ ওপৰতে আশা কৰি থাকো, তেতিয়ালৈকে আমাৰ কাম একো ভালদৰে কেতিয়াও নহয়, সম্পূৰ্ণ কেতিয়াও আমি কৰিব নোৱাৰিম। কিন্তু যিদিনা আমি সকলো কাম নিজে কৰিম বুলি ভাবি ল'ম, সিদ্ধান্ত কৰি ল'ম, তেতিয়া আমাৰ সেই সকলো কাম সদায় সম্পূৰ্ণ হৈ থাকিব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। এই কাহিনী তিনিটা শুনি বাৰু আপুনি কিবা বুজিব পাৰিলেনে? যদি আপুনি কিবা এটা জানিব পাৰিলে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই কাহিনী তিনিটাৰ পৰা এই কথাখিনি জানিব পাৰে, তেওঁলোকেও জীৱনত সুখী হ'ব পাৰে, দুখ কষ্ট যাতে তেওঁলোকেও দূৰ কৰিব পাৰে, সেইবাবে সকলোৰে লগত শ্বেয়াৰ কৰিব। লগতে আপুনি যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালে, আপুনি যদি কিবা এটা নজনা কথা জানিব পাৰিলে, তেন্তে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপুনি প্ৰতিদিনে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ এই চেনেলটোত পাই থাকিবৰ বাবে সকলোতকৈ আগত। সেইবাবে বেল আইকনটো অল কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। গতিকে নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম। আজিলে সকলোকে ধন্যবাদ জনাইছো।